আজিৰ 10টা ব্ৰেকিং নিউজৰ সৈতে মই ইলিয়াছ। আপুনি চাই আছে ৱাৰ্ল্ড আছাম ইউটিউব চেনেল। আজিৰ ব্ৰেকিং নিউজৰ প্ৰথমটো হেডলাইন হৈছে মে মাহত নিযুক্তি প্ৰদান কৰিব 50,000 নিবনুৱাক। গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰদান কৰিব নিযুক্তি পত্ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে ঘোষণা কৰিলে এই কথা। আজিৰ ব্ৰেকিং নিউজৰ দ্বিতীয় নম্বৰ হেডলাইন হৈছে চীনতো বিহু বিশ্বৰ ৰেকৰ্ড লৈ চৰ্চা। পিপলছ ডেইলি চাইনাৰ সংবাদ গোষ্ঠীয়ে প্ৰকাশ কৰিছে বিহু ৰেকৰ্ডৰ বাতৰি। আজিৰ ব্ৰেকিং নিউজৰ তৃতীয় নম্বৰ হেডলাইন হৈছে ৰাষ্ট্ৰসংঘৰ জনসংখ্যা কোষৰ তথ্য। ভাৰত এতিয়া বিশ্বৰ আটাইতকৈ জনবহুল দেশ। 1950 চনৰ পিছত ৰাষ্ট্ৰসংঘই জনসংখ্যাৰ তথ্য সংগ্ৰহ আৰু মুকলি কৰা আৰম্ভ কৰিবলৈ লোৱাৰ পিছৰে পৰা পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ জনসংখ্যাই চীনক অতিক্ৰম কৰিছে। আজিৰ ব্ৰেকিং নিউজৰ চতুৰ্থ নম্বৰ হেডলাইন হৈছে দুধনৈত পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকে ই ৰিক্সাত খুন্দা মৰাৰ ফলত থিতাতে নিহত এগৰাকী মহিলা। ই ৰিক্সা চালক নয়ন ৰাভাই দুগৰাকী আৰোহী ক্ৰমে সৰলা ৰাভা বয়স 50 বছৰ আৰু প্ৰতিমা ৰাভা বয়স 60 বছৰ দুধনৈলৈ লৈ আহি থকা অৱস্থাতে 70 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে কয়লা পৰিবাহী ট্ৰাকখনে খুন্দা মাৰে। আজিৰ ব্ৰেকিং নিউজৰ 5 নম্বৰ হেডলাইন হৈছে উৎকট গৰমে দহিছে গুৱাহাটীবাসীক। মহানগৰীত মংগলবাৰৰ দিনটোত 38 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা। সামূহিক সকাহ লাভ কৰিবলৈ জনতাই সেৱন কৰিছে নেমু, কুঁহিয়াৰ অথবা ডাৱৰ পানী। আজিৰ ব্ৰেকিং নিউজৰ 6 নম্বৰ হেডলাইন হৈছে কৰিমগঞ্জৰ এগৰাকী প্ৰসূতিয়ে একেলগে জন্ম দিলে 4টাকৈ সন্তান। এই ঘটনাক লৈ কৌতূহলৰো সৃষ্টি হয় হাস্পতালখনত। আজিৰ ব্ৰেকিং নিউজৰ 7 নম্বৰ হেডলাইন হৈছে কয়লা সৰবৰাহত নিয়োজিত শিশু শ্ৰমিক। 35 টন কয়লা ভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত কথমপি ৰক্ষা শ্ৰমিকটিৰ। বিপদজনক কামত শিশু শ্ৰমিক নিয়োগ কৰা অপৰাধ সন্দৰ্ভত শিৱসাগৰ শ্ৰম পৰিদৰ্শকে শিৱসাগৰ সদৰ থানাত এক গোচৰ ৰুজু কৰিছে। আজিৰ ব্ৰেকিং নিউজৰ 8 নম্বৰ হেডলাইন হৈছে পুনৰ প্ৰতি লিটাৰ ডিজেলৰ দাম বৃদ্ধি পালে 51 পইচাকৈ। বিহুৰ বতৰত আকৌ ৰাজ্যবাসীৰ মূৰত মাধমাৰ চৰকাৰৰ। পুনৰ দাম বৃদ্ধি পালে ডিজেলৰ দাম বৃদ্ধিৰ পাছতেই ৰাজ্যবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আজিৰ ব্ৰেকিং নিউজৰ 9 নম্বৰ হেডলাইন হৈছে এইটো দিনত অৰ্থাৎ আজিৰ দিনতে হ'বলৈ গৈ আছে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। জানি লওক ইয়াৰ সৈতে জড়িত কিছু জৰুৰী কথা। জ্যোতিষশাস্ত্ৰৰ মতে গ্ৰহণৰ আগৰ সময়ছোৱাক সূতক বুলি কোৱা হয়। সূৰ্যগ্ৰহণৰ সূতক সময় বেছি আৰু সূৰ্যগ্ৰহণৰ সূতক সময় কম। সূৰ্যগ্ৰহণৰ সময়ত 4 ঘণ্টা আগতেই সূতক আৰম্ভ হয়। আজিৰ ব্ৰেকিং নিউজৰ 10 নম্বৰ হেডলাইন হৈছে উজনিৰ 10 যুৱকৰ আলফাত যোগদান। পৰেশ অসমৰ মতে যোগদান কৰা নাই বিকাশ গগৈয়ে। উজনি অসমৰ 10 গৰাকী যুৱক আলফা স্বাধীনত যোগদান। বৰডুমচাৰ নিৰুদ্দিষ্ট যুৱক বিকাশ গগৈ আলফাত যোগদানৰ কথা নস্যাৎ পৰেশ বৰুৱাৰ। আজিৰ ব্ৰেকিং নিউজৰ 11 নম্বৰ হেডলাইন হৈছে অহা 20 এপ্ৰিলৰ পৰা খানাপাৰাত ৰঙালীৰ 7ম সংস্কৰণ। ব্ৰেণ্ড এম্বাছাডৰ জুবিন গাৰ্গে এই মহোৎসৱৰ সৈতে জড়িত হ'বলৈ পাই সন্তোষ প্ৰদান কৰাৰ লগতে বিগত সময়ছোৱাত ইয়াৰ বৃদ্ধি পোৱা জনপ্ৰিয়তাৰ বাবে গৰ্বিত।